गाइस तो आज मैं आपका मेरा घर का सीक्रेट बताने वाला। ये देखिए गाइस, हमारा इधर देखिए फोटोशूट हो रहा है। हमारा सस्ता कैमरामैन एंड गाइस सस्ता मॉडलर, ठीक है। तो गाइस इन लोगों को सिर्फ फोटोशूट करने के लिए यही जगह मिलता है कि मतलब गाड़ी के सुख में जाने के लिए, ठीक है। तो ये देखिए बहुत मेहनत करके, ये साड़ी वाड़ी कोई ओकेजन नहीं है, सिर्फ फोटोशूट करने के लिए इतना मेहनत करके मेकअप वेकअप करके साड़ी वाड़ी लगाया है। और गया तो गया, देखो बाड़ी के पीछे में जो रिंग है ना, उसमें गया फोटोशूट करने के लिए। हम बोला इतना अच्छा अच्छा प्लेस है, इतना अच्छा अच्छा बैकग्राउंड है, उसमें जाके फोटोशूट करो, लेकिन नहीं, हमारा सस्ता फोटोशूटर सस्ता मॉडलर जाके उधर ही फोटोशूट करेगा। और इधर से शकल तो आपको दिखाई नहीं दे रहा होगा, हम क्लोज में जाके दिखाएगा, ठीक है। रुकिए फाइनली आपको हमने दिखा दी। ये देखो मॉडलर, हमारा सस्ता कैमरामैन एंड सस्ता मॉडलर कहाँ रिंग के ऊपर में जाके बैकग्राउंड बना के फोटोशूट कर रहा है। वाओ सस्ता मॉडलर क्या बात करता है, फोटोशूट करो तो हम देखेगा तो तुमको। वो शर्मा रहा है, वो शर्मा रहा है। फोटोशूट करके तो तुम इंस्टाग्राम में देने ही वाले हो, तो क्यों शर्माते हो? नहीं शर्माना चाहिए, फोटो उठ जाना चाहिए। जल्दी से उठो, हमको चेहरा दिखा दो, पोस्ट मार के दिखाओ तो पोस्ट मारना भी आता है तुमको। ज्यादा एटीट्यूड हो गया सेलिब्रिटी। एक बार मुझे समझ में नहीं आता, लड़की लोग फोटोशूट करने के लिए बाड़ी के सुखों में क्यों जाता है? इतना अच्छा अच्छा प्लेस होता है, लेकिन बाड़ी के सुख में जाएगा, जंगल में फोटो उठेगा, फिर अपलोड करेगा। ओ जादू टोना वाला बाल्टी उठा के लेके आ गए एक और मॉडलर, हमारा मोती वाला मॉडलर। इसका मम्मी देखिए, हे मोती। और सेकंड वाला मोती ये देखिए, टेंशन लीजिए ये। ও বোলো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। বাৰু আপোনালোকৰ আশীৰ্বাদত ভাতে মাংস খায়। তো গাইজ আজি হৈছে শনিবাৰ, মানে হৈছে আজি ছেকেণ্ড ছেটাৰডে, তো অফিচটো বন্ধ আছে। তো গাইজ ঘৰটো বাৰু এতিয়া ৰাতিপুৱা মৰ্ণিং একো বনা নাই। তো মেগী আনিলো মই, মেগী আৰু ডিমটো বনালো। তো এতিয়া খাই কিনে আজি দোকান ফালে যাওঁ নে কি কয়, দোকান ফালে অকমান হলেও কিবা নহয় কিবা এণ্টাৰটেইনমেণ্ট হৈ থাকে। তাৰপিছত আজি দিনটো কেনেকুৱা যায় দেখা যাব। তো বনি থাকক ভিডিঅ'টোত। প্ৰথমতে কিবা খাই লওঁ নে কি কয়, তো বলক। মেগীটো আই থিংক বনি গ'ল, মানে বহাই থৈ আহিছিলো, হৈ গ'ল চাগে। বেয়া খাম আৰু তাৰপিছত আজি দিনৰ আৰম্ভ কৰিবলৈ পাৰে। তো বলক। কি হৰে কি হৰে জলা মাগো কি হরে কি হরে কি হরে কোন আইছে? তো ফাইনেলি গাইজ খোৱা বোৱা হৈ গ'ল। তো আজিৰ দিনৰ আৰম্ভ কৰিব পাৰি। তাৰপিছত কি কৰিম কি নকৰিম এইটো পিছৰ কথা, প্ৰথমতে আজি দিনৰ আৰম্ভ কৰি লওঁ। তো এই পাব্লিক ইটছ মি ৰুস্তম আমাৰ টিয়াৰ, ৱেলকাম বেক টু আনাদাৰ ইণ্টাৰেষ্টিং আৰু এটা ক্ৰেজি বালি ডেইলি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ নে কি কয়। তো এতিয়া মেইন কথা গাইজ, ডিচিশ্যন ল'বলৈ পৰা নাই। মেইন কথা চুলিও কাটিবলৈ মন আছিলে, কিন্তু আজি শনিবাৰ এণ্ড গাইজ কাইলৈ হৈছে ছানডে। তো আপোনালোকে এইটো ভিডিঅ'ত কমেণ্ট নিশ্চয় কৰিব যে চুলিটো কাটিব লাগে নে নালাগে। যদি কাটিব লাগে তেনে কালি এনেও যামেই। এতিয়া ভাবি আছোঁ কি কৰোঁ, আজি নাকাটো আৰু। আজি এনেও শনিবাৰ, মানুহে কয় শনিবাৰে চুলি কাটিবলৈ নাপায়, বাট মই কাটি দিওঁ, কিন্তু আজি নাকাটো। কাৰণ আজি সঁচাকৈ কৈছোঁ ৰাহি ফল চাইছোঁ। কেলৈ যোৱাকালি যিহেতু এক্সিডেণ্ট এটা হৈ গ'ল ন, নোহোৱাকৈ কেনেকাকৈ মানে অলপ ঘাও হৈ গৈছিলে ন। এইটো চোৱা গাইজ, মোৰ ঘাও ফটককৈ শুকাই যায়, কেলৈ নাজানো, শুকাই গৈছে। আৰু কালিয়ে হৈছিলে, আজি অলপ শুকাই গৈছে। ফালে বাৰু যি হৈছে আৰু। তো গাইজ সেইকাৰণে
যোৱাকালিৰ নিচিনা ৰাখি ফল যিহেতু মিলি গৈছিলে তো আজিও সেইকাৰণে ৰাখি ফলটো চাই লৈছোঁ তো আজিও বহুত কিবা এটা ইমান এটা ভাল নাই মানে মোৰ ৰাখি ফলত যে শনি মন্দিৰত দৰ্শন কৰিবলৈ যাব দিছে নাজানো আৰু কি হয় নাজানো ডেইলি যিটো দি থাকে ন ৰাখি ফলকেইটা ষ্টেটাছ লগাই থাকে ন লগৰকেইটা আজিকালি কি জানো হৈছে নাজানো তো যিয়ে হওক তো সেইকাৰণে আজি চুলি কাটিবলৈ নাযাওঁ যিহেতু মানে মই নামানো বাট কিন্তু আজি মানিবলগীয়া হৈ গৈছে চুলি কাটিব নাযাওঁ আজি শনিবাৰ বুলি কয় তো বলক দোকান ফালে যাওঁ নে কি কয় দোকানত যাবলৈ প্ৰথমতে ফেনটো লৈ লওঁ ইয়া গাইছ যিহেতু গৰম দিন আহি গ'ল তো যোৱাকালি নিচিনা ফেনটো আজিও লৈ যাম তো ৰাতিপুৱা যিহেতু আন্টি গুচি যায় মানে আনো যিহেতু ৰাতিপুৱাই গুচি যায় তো ইমান এটা গৰম নাথাকে তো সেইকাৰণে নিয়া নহয় বাট এতিয়া যাম মই যিহেতু তো আন্টিক খেদি দিম বলক তো ঘৰত পঠাই দিম কিবা গা পা ধুই যদি ধুব কিবা কৰিবলৈ আছে যদি কৰিব বাট এতিয়া বহিবলৈ যাম কাৰণ তাত গ'লে অলপমান যি নহওক এণ্টাৰটেইনমেণ্ট হৈ থাকে ঘৰত থাকিলেতো এনেই বেকাৰ থকা হয় তো ইয়া গাইছ লেটছ গ' কি হয় কি নহয় নাজানো আৰু দেই বলক ইয়া গাইছ আহিলোঁ কিন্তু ভাবিছোঁ এণ্টাৰটেইনমেণ্ট হ'ব বাট কাষ্টমাৰ নাথাকে দেখি বৰিং চবে নিউজ চোৱাত ব্যস্ত হৈ আছে এজনে নিউজ চাইছে এজনে ভিডিঅ' চাইছে এইবোৰে আৰু তো এতিয়া খেদিম আৰু এই মালিকটোক এতিয়া আমি শ্বপিং মলৰ মালিক হ'ম এতিয়া যাবনে ঘৰত যাব বোলে তো বহিম চাওঁ যদি মানে ধৰণ মানুহ আহি থাকে ন ফানি হৈ যায় কেতিয়াবা খতৰনাক মানুহ আহি যায় ন কমেডিয়ান মানুহকেইটা তো সেইকাৰণে এণ্টাৰটেইনমেণ্ট হৈ থাকে তো সেইকাৰণে বহু আৰু কেতিয়াবা বৰিং যায় বৰিং থাকিলে ভিডিঅ' চিডিঅ' চাম আৰু এইটোৱে আৰু জীৱন বোলে চাওঁচোন ৰাস্তা ফালে আজি মানুহ চানুহ কি আছে আজি पूरा खाली चलो थोड़ी देर बैठेगा फिर देखेगा आदमी आएगा कि नहीं आएगा ठीक है चलो তো গাইছ দোকানত বহি আছিলো বৰ খাই বহি এনেও আছিলো ন তো এখেত আহিলে মোৰ ৰিপৰ্টাৰ মানে তো গাইছ এখেতে মোক এটা নিউজ দিছে ইফালে চাওকচোন এই দূৰত দেখিছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দেখিছে কাজিয়া লাগি আছে বোলে দেই এই দূৰত গৈ বোলে কাজিয়া লাগি আছিলে কোনোবা মালিকে গালি দিলে ছোৱালীজনী অলপ আগত না একদম বাইকটোত একদম লাট মাৰি আছিলে কোন মাৰে নাজানো আৰু দেই যদি তাৰ মাক বাপেকে চাইছে ক্ষমা কৰি দিব আৰু মোক ক'বলৈ মানে নাছিলে আৰু খাবলৈ অলপ কাজিয়া লাগি থাকে দেখি ভাল লাগিলে বোলো দেখাই দিছো আৰু দেই আৰু তহঁতেও যদি চাই আছ বেয়া চাই নাপাবি আৰু এনেকা আমাৰ গাঁৱৰ ওচৰত আহি পেলাই কাজিয়া লাগিছে সেইকাৰণে দেখাই দিছো আৰু দেই DSLR নহয় আৰু দেই গাইছ মই বৰ্তমান দোকানৰ বাহিৰত কি কৰে এনেকা লোকৰ কাজিয়া চোৱাৰ মজাই বেলেগ কাজিয়া লগত দেখিলে ভালে লাগি যায় বোলে গাইছ DSLR নহয় আৰু যিটো দেখা পাইছে আৰু এ গাইছ ই আহিলে তো ই মানে বৰ্তমান যিহেতু শিকিছে ন তো ইমান এটা পাৰফেক্ট হোৱা নাই তো বোকাজানত যায় বুলি এতিয়া বৰ্তমান কয়লাৰ আনিবলৈ তো বলক আমি অলপমান গৈ আহোঁ বৰ্তমান ইয়াক বহিবলৈ দি দিওঁ দে তই বহি ল আমি যাওঁ অলপমান কয়লাৰ লৈ আহোঁগৈ বলক ড্ৰাইভিং চিটটো লৈ লওঁ আৰু লেটছ গো বোকাজান যাওঁ আৰু কাপোৰ চাপোৰ ভাল চেঞ্জ কৰা নাই কেলা ভাল মানুহ মই কোৱা নাই নেকি 4 দিন এইটো চিধাকে পিন্ধিম তাৰপিছত আকৌ উলিচাই কিনে আকৌ 4 দিন পিন্ধিম বাছ এতিয়া কি খাব তাৰপিছত বলচোন বল মুৰ্গীটো লৈ আহ খালি খোৱা আচ্ছা गाइस फाइनली पहुंच गए हम लोग अपना मंजिल पे चलो देखते हैं कैसा फार्म बनाया है तो यहाँ से फार्मर पर লৈ যাম আৰু মুৰ্গী খাবলৈ নে বেছি বোলে খাবলৈ বোলে পাৰ্টি কৰিম চাগে আৰু তো দেখিব পাৰিছে তো বলকচোন কিমান ডাঙৰ হৈছে চাই আহোঁ অ গাইস এই চাওক কিমান মস্ত ব্ৰইলাৰৰ নিচিনা আৰু ইমান ডাঙৰ তো এইটো হৈছে ব্ৰইলাৰৰ ফাৰ্ম লাগিলে লৈ যাব পাৰে RG স্কুলৰ ফালে বকাজন থাকা কেইটাৰ কাৰণে কৈছো দেই কয়লাৰ বহুত ডাঙৰ আছে বি MG ইতনা বড়া আৰু মাইকী মুৰ্গী বাট সৰু আছে কিন্তু মতা কেইটাৰ তুলনাত এইটো সৰু আছে বাট এইটোও কম নহয় এইটোৰ খালে ক'ব খাইছো আৰু ডাঙৰ লেগ পিচ একটা পালে কি লাগে আৰু পাৰ্টি কৰিবলৈ লৈ যাব লাগে আৰু য়ো গাইস
হ'ব দিয়া তোমালোকক আজি দিয়া হ'ব আৰু এনেও দিয়া তোমালোকে যিমান এনজয় কৰিব আছে কৰি লোৱা তাৰপিছত যা যা উঠি ল খুলি গলে পলাই গলে পিছত গম পাবি আৰু 1400 টকা তো গাইস আমি বৰ্তমান আছো স্কুলৰ আগফালে মানে মনিজৰ দোকানৰ আগত তো ই স্প্ৰাইট খাব স্প্ৰাইটটো খাওঁ সেইকাৰণে মই আহিছো ইয়াৰ লগত মই এনে নাহো তো তাৰ লগত এনে কিবা খুৱাই বুলি যায় আহো ধৰি না খাই লওঁ তাৰপিছত যাওঁ আকৌ কামলে ন তো ফাইনালি গাইস 5:30 বাজি গ'ল মানে গাইস কম্পিউটাৰ ক্লাছৰ টাইম হৈ গ'ল বহুত দিন কম্পিউটাৰ ক্লাছত যোৱা নাই মানে গাইস খতম হৈ গ'ল ন মোৰ এটা জাস্ট কেৱল ৰিভিজনৰ কাৰণে যাব লাগে তো সেইকাৰণে ইমান দিন যোৱা নাছিল বাট আজি যাম মানে এক্সামটো দিব লাগে না সেইকাৰণে কথা পাতি আহো বোলো কি আছে কি কৰিব লাগে এইবোৰ কথা পাতি আহিম তো সেইকাৰণে যাওঁ এতিয়া কম্পিউটাৰ ক্লাছত আৰামছে দোকানৰ পৰা ধুনীয়াকে আহিলো আহি কিনে ফ্ৰেছ হৈ কিনে ফ্ৰেছ হৈ গলো এতিয়া যাওঁ কি হয় কম্পিউটাৰ ক্লাছৰ ফালে তাৰপিছত যদি কৰবাত যাবলৈ আছে যাম তাৰপিছত দেখা যাব কি হয় আজি দিনৰ দিনটো বাৰু অকমান টাইম দোকানত বহিলো অকমান টাইম এনেকুৱাই মাজামুজি একো নাছিলে যদিও এইটোৱে আছিলে তো বলক প্ৰথম কম্পিউটাৰ ক্লাছৰ পৰা গৈ আহো নে কি কয় আৰু ইফালে আমাৰ ফটো শ্বুটিং চলি আছে বাহ হ'ব বহুত ধুনীয়া লাগিছে চাও দে তই ফটো যদি পোষ্ট মাৰিছে এটা পোষ্ট মাৰি দে ধুনীয়াকে গাহৰি চুৰ নিচিনা লাগিছে হ'ব দে নিজকে কি একদম উপেশ্বৰী বুলি ভাবিছ গাহৰি পকৰ নিচিনা লাগিছে তো গাইস লেটস গো লৈ লো কিবা ইয়া গাইস বলক আফটাৰ এ লং টাইম গৈছো কি কৰে Yo guys, finally মানে খতম হৈ গ'ল কম্পিউটাৰ ক্লাছ তো আজি মানে ছাৰক গৈ পেলাই প্ৰিন্ট দিলো তো ছাৰে এক্সাম দিব পাৰি আৰু নেক্সট উইক মানত চাগে তো এতিয়া আলি দোকান আহি পালো 7:30 মান বাজিলে মানে 8টা বাজিবলৈ হৈ গ'ল এতিয়া ঘৰলৈকে যাওঁ নে কি কওঁ ঐ ইও আহি গ'ল ইয়াৰ ডিউটি খতম হৈ গ'ল বল যাওঁ আৰু ঐ কি হ'ল থবৰাটো দেখাচোন কি হ'ল টোপনিৰ পৰা উঠি আহিছ নেকি তো গাইস Let's go! ঘৰত যাও তাৰপিছত ঘৰত যাই চাম। So guys, finally sweet home ঘৰত আহি পাই গলো। তো কি বনাইছে ভন্টিকেইটা চাবলৈ যাম গাইস। তো বলক কি বনাইছে আজি চাও। আজিৰ খানিটো চাই কি কৰে ভাত জ্বলিলে কি দি খাম এতিয়া দালিয়ে বনাইছে নে পানীয়ে বনাইছে ক'ব নোৱাৰে আৰু জাষ্ট অলপ খুলিছে দেখাচোন মোক গম পাবি একো নাই দেখোন হ'ব ওহো শুকান মাছ আৰু পিয়াজ কি মেনটো ইয়ো গাইস এইটো চাওক আজি চাওকচোন গাইস হিজৰা নিচ লাগা নাই তো চাহ একদম মহাৰাণী মহাৰাজনী চাহ বহি আছে ভাত ইয়াতে বনি আছে হলেও ভাতটো পৰা যোৱাইছে ইয়াত আৰু ইয়াত ডিষ্টেঞ্চ কিমান চাওকচোন হলে ভাতটো পৰা যোৱাই দিছে ৰে হাই আছে কেলে দিয়া হা পুৰা ভাত কমি মানে দিয়া তো গাইস এটোৱে ভাত পানী চাও আন্টি হালে ভাত খাম এইটো চাও একদম কি হল একবার দেখা খালি চা চাউমিন খাম চাউমিন দেখা হিজরাত से कम लगा ना আছে বুঝছে গাইস একদম কি হল লিপস্টিক লগাইছে এনে তো নলগায় সিগারেট খাও মানুহ যেন লিপস্টিক কোলা কোলা কৰি লৈছে তো ইয়ো গাইস ভাতটো খাও তাৰপিছত দেখা যাব